নমস্কাৰ বন্ধুবান্ধৱীসকল, মোৰ ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ইয়াতো দেখিছেই মই কাজিৰঙাত ফুৰি আছোঁ। আমাৰ নগাঁৱৰ পৰা আহিলে কহৰা চাৰিআলিৰ পৰা সোঁহাতে সোমাই যোৱা ৰাস্তাটোৰে পাৰ হৈ আহিলে এখন চাহ বাগানো পোৱা যায় বাৰু। আপোনালোকে সকলোৱে নিশ্চয় চিনিয়ে পায়। তো এইফালে এটা বৰ ধুনীয়া জুৰি আছে। তো ভাবিলোঁ জুৰিটোৰ ফালে অকণমান আহোঁ আৰু লগতে আপোনালোককো দেখাই দিওঁ। যদি দেখা নাই আপোনালোকে ইয়াত আহি পেলাই অকণমান মানে টাইম স্পেণ্ড কৰিব পাৰিব আৰু বৰ ধুনীয়া। মই এনজয় কৰিমগৈ পানীত। চাওক এইয়া চাওক, আপোনালোকে উপভোগ কৰক আৰু এতিয়া মই দেখুৱাই দিলোঁ আৰু কিমান ধুনীয়া। মানে এতিয়াতো মই উপভোগ কৰি আছোঁ বাৰু, পিছত আপোনালোক আহিব পাৰিব। ইয়াত মানে কোনো এণ্ট্ৰি ফিজ বা এনেকুৱা নলয় যেনিবা, মানে কিন্তু পিকনিক খাব মানে বনভোজ হিচাপে খাব পাৰে নে নোৱাৰে সেইটো মই ক'ব নোৱাৰিম, কাৰণ আমি এতিয়া যিটো সময়ত গ'লোঁ এতিয়াতো একো নাই, মানে তেনেকৈ পাৰ্মিশ্যন সম্ভৱ নিদিবও পাৰে না দিবও পাৰে, সেইটো মই নাজানো বাৰু। মানে এনেই ফুৰিব ভাল আৰু ইয়াতে গা চা ধুই থাকে মানুহে, গতিকে ময়ো অকণমান পানীত নামিলোঁ আৰু বহুত চাফা পানী, জুৰিৰ পানীটো এনেও চাফাই বাৰু। বহুত এনজয় কৰিলোঁ, ভাল লাগিল। ওপৰেৰে দলং এখনো আছে, তাতো মই দুখনমান ফটো উঠিলোঁ, মানে ভিডিঅ' বনালোঁ আৰু। এয়া চাওকচোন, অৱশেষত এয়া হাঁহৰ মাংস খায় আৰু হাঁহৰ মাংস আৰু ভাত গৰম গৰম খাই আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ আৰু। তেতিয়াহ'লে আপোনালোকক নেক্সট এটা ভিডিঅ'ত পুনৰ লগ পাম। তেতিয়ালৈকে থেংক ইউ ছ' মাছ, বাই।